Assamese Bollywood News Channel তুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকে পাব বলিউডৰ বিভিন্ন খবৰ। প্ৰথম আপডেটটো হ'ল মুকেশ খান্নাৰ নিজৰ প্ৰডাকচন ভীষ্ম প্ৰডাকচনৰ আণ্ডাৰ তেওঁৰ সুপাৰহিট চিৰিয়েল শক্তিমান বৰ্তমান চিনেমাৰ আকাৰত ৰাইজৰ মাজত আহিবলৈ সাজু হৈ আছে। এতিয়ালৈ এইটো কনফাৰ্ম হোৱা নাই যে এই ছবিখনত শক্তিমানৰ নাম ভূমিকাত অৰ্থাৎ সুপাৰহিৰো হিচাপে কোন থাকিব। এতিয়া আগবাঢ়িছো বলিউডৰ আন এটি খবৰলৈ। বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ পিতৃ ৰবি টেণ্ডনে যোৱাকালি পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে। বলিউডৰ ৰিপৰ্ট মতে বহুদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ। তেখেতৰ আত্মাই যাতে সদায় চিৰশান্তি লাভ কৰেহে আমি কামনা কৰিছোঁ। বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সনু নিগমে বহু বছৰ বিৰতিৰ পিছত হিন্দী চিনেমাত নিজৰ কণ্ঠ নিগৰাৰ কথা চৰ্চালৈ আহিছে। আমিৰ খানৰ নতুন চিনেমা লাল সিং চড্ডাৰ বাবে তেওঁ আমিৰ খানৰ অনুৰোধত কণ্ঠ নিগৰাইছে। গীতটিৰ সংগীত পৰিচালক হ'ল প্ৰীতম। এতিয়া আগবাঢ়িছো বলিউডৰ আন এটি খবৰলৈ। বিগ স্ক্ৰীণ এণ্টাৰটেইনমেণ্ট আৰম্ভ হ'ল। যোৱাকালি থিয়েটাৰত মুক্তি লাভ কৰে দুয়োখনে ছবি। মুকলি হৈছে এইবাৰ টক্কৰ দি সাউথ আৰু বলিউডৰ মাজত। বক্স অফিচত দেখা গ'ল দুখন ভিন্নৰূপী চিনেমা। এখন ৰাজকুমাৰ ৰৰ আৰু ভূমিৰ বাধাইদ, আনখন সাউথৰ ৰভি তাজাৰ খিলাৰী। এতিয়া সময় ক'ব কোনখন হিট বা ছুপাৰ হিট।